Hello everyone, welcome to my YouTube channel Nazlis Studies World লৈ আপোনালোক সকলোকে স্বাগতম। আজি মই কেবাদিনৰ পৰা আপোনালোকক ভিডিঅ' দিব পৰা নাছিলোঁ কাৰণ মোৰ অলপ স্বাস্থ্যটো ঠিক নহয়। গতিকেলৈ আজি 4-5 দিনৰ পাছত মই আপোনালোকক যিহেতু আমি ভাৰ্বৰ ওপৰত ডিসকাস কৰি আছিলোঁ আৰু ভাৰ্বৰ কাইন্ডছবোৰৰ ওপৰত আমি পঢ়িছিলোঁ, সো আজি মই আপোনালোকৰ আগত ভাৰ্বৰ আনাদাৰ এটা কাইন্ডছ লৈ আপোনালোকৰ আগত মই প্ৰস্তুত হৈছোহি এবাউট ট্ৰেনজিটিভ ভাৰ্ব এণ্ড ইনট্ৰেনজিটিভ ভাৰ্ব। ট্ৰেনজিটিভ আৰু ইনট্ৰেনজিটিভ ভাৰ্বটো বৰ এটা টান নহয়, আমি যদি বুজি পাওঁ তেতিয়া খুবেই ইজি হয়। সো ফাৰ্ষ্ট আমি ট্ৰেনজিটিভ ভাৰ্বৰ ওপৰত আমি ডিসকাস কৰিম যে ট্ৰেনজিটিভ ভাৰ্ব কাক কয়। ভাৰ্ব ডেট ৰিকুৱেৰ এন অবজেক্ট, এটা ভাৰ্বৰ যিটো আমাৰ অবজেক্টৰ প্ৰয়োজন হয় টু কমপ্লিট দ্য মিনিং। মানে এটা সেন্টেন্সত কি থাকে, সাবজেক্ট থাকে, ভাৰ্ব থাকে, অবজেক্ট থাকে। সো এটা সেন্টেন্সত যেতিয়া আমাৰ ভাৰ্ব এটা যেতিয়া অবজেক্ট এটাৰ প্ৰয়োজন হয় যাতে তাৰ মিনিংটো কমপ্লিট হয়, কমপ্লিট মিনিংটো বুজাবৰ কাৰণে যেতিয়া আমাৰ এটা অবজেক্টৰ প্ৰয়োজন হয় এটা সেন্টেন্সত, ভাৰ্বক মানে এটা ভাৰ্বক অবজেক্টৰ যেতিয়া প্ৰয়োজন হয় সেন্টেন্সটো কমপ্লিট মিনিং বুজাবলৈ, তেতিয়া সেই ভাৰ্বটোকে ট্ৰেনজিটিভ ভাৰ্ব বুলি কোৱা হয়। যেনে এক্সাম্পল চোৱা, ৰাহুল বেক এ কেক। এই সেন্টেন্সটোত আমাৰ ভাৰ্ব কি হয়, বেক। বেকটো এটা একশ্যন ৱৰ্ড হয় নাই, ভাৰ্ব হয়। সো এই ভাৰ্বটোক এটা অবজেক্টৰ প্ৰয়োজন হৈছে গোটেই সেন্টেন্সটো কমপ্লিট হ'বলৈ। ৰাহুল বেক বুলি যদি আমি কওঁ তেতিয়াহ'লে আমাৰ এই সেন্টেন্সটো কমপ্লিট মিনিং নুবুজাব। সো মিনিং বুজাব হ'লে আমি তাৰ লগত আমাক এটা অবজেক্টৰ প্ৰয়োজন হয়। ৰাহুল বেক, ৰাহুলে কি বেক কৰিছিলে, এই কেক। সো দিছ সেন্টেন্স ইজ এ ট্ৰেনজিটিভ, সো দিছ ভাৰ্ব required a object and this is called transitive verb. So next see again intransitive verb. What is called intransitive verb? So verb that do not require an object to complete the meaning. এটা ভাৰ্বত যেতিয়া কোনো অবজেক্টৰ প্ৰয়োজন নহয় তাৰ মিনিংটো বুজাবৰ কাৰণে তাকে ইনট্ৰেনজিটিভ কয়। এটা ট্ৰেনজিটিভ ভাৰ্বত কি ক'লে, এটা অবজেক্টৰ প্ৰয়োজন হয়। ট্ৰেনজিটিভ ভাৰ্বত এটা অবজেক্টৰ প্ৰয়োজন হয় তাৰ মিনিং বুজাবলৈ, কিন্তু ইনট্ৰেনজিটিভ ভাৰ্বত আকৌ অবজেক্টৰ প্ৰয়োজন নহয়। অবজেক্ট নিদিয়াকৈয়ে তাৰমানে সেন্টেন্সটো পুৰা হয়, মিনিং বুজায় তাৰ। এক্সাম্পল, দে ৰান। সো এই ৰানটো কি হয়, ভাৰ্ব হয়। ইট ৰেইনছ, এই ৰেইনছটো কি হয়, ভাৰ্ব হয়। সো দে ৰান বুলি ক'লে আকৌ আমাক অবজেক্টৰ কোনো প্ৰয়োজন নাই, অবজেক্ট নিদিয়াকৈ সেন্টেন্সটো কমপ্লিট হৈছে, ইয়াৰ এটা মিনিং বুজাইছে। ইট ৰেইনছ, ইয়াত কোনো আমাৰ অবজেক্টৰ প্ৰয়োজন নাই, ঠিক আছে। সো এইকেইটাই আছিলে ট্ৰেনজিটিভ আৰু ইনট্ৰেনজিটিভৰ মিনিং। সো ফাৰ্ডাৰ আমি নেক্সট ভিডিঅ'ত আমি ফিনিট আৰু ইনফিনিট ভাৰ্বৰ ওপৰত আমি ডিসকাস কৰিম। ইয়াতে মোৰ ভিডিঅ'টো আজি সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেন্তে আপোনালোকে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নেপাহৰিব। যিমান পাৰে ভিডিঅ'সমূহ শ্বেয়াৰ কৰক যাতে আনেও মোৰ ভিডিঅ'সমূহ পায়, বুজিব পাৰে। যিমানকণ জ্ঞান আছে, যাতে যিমানকণ মই জ্ঞান দিব পাৰিছোঁ আনেও যাতে সেই নলেজখিনি পায়, তাৰ বাবে মই সদায় চেষ্টা কৰিম। সো ইয়াকে কৈ মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ।